महाखमारुहे आनंदत आपन अपराधी मूर्ख संहताई हे दैत्यके गारे भजात अष्टांग अंतरे संहारी करिके अवलीला क्रमे मरणार दिन तोरी दुरंत घोरी समूह है धीरे धीरे तारे होल अति अपूर्व घोषणा
দেখি হাতর তীক্ষ্ণ জীবনে আসিব লাগিছে লাগিছে লক্ষ্মী লক্ষ্মী ওর ফলে উঠিছে Sorrow,
উঠেছে। বুঝক কি হবে কোন ধরনের কোন বিকলঙ্গ কম হর নিকষ্ট কম হর পরাক্রম কম হর অস্তিত্ব। আপুনি ৰজা সৰ্বশক্তিমান সঁচাই হওক বা মিছাই হওক ন্যায় হওক বা অন্যায় হওক আপোনাৰ ইচ্ছা অনুসৰি আপুনি সকলো কৰিব পাৰে। সেই গৰ্বতে গৰ্বিত হৈ নিজ পদৰ ওপৰত অত্যাচাৰ কৰিছিল আনকি নিজ ভগ্নীকো হত্যা কৰি মৃত্যুৰ পৰদাসৰ পৰা হাত সাৰিব বিচাৰিছিল, কিন্তু নোৱাৰে ৰাজন। সকলোৱে বিচাৰ কৰোঁতা এজন কৰ্তা সেই কৰ্তাৰ হাতৰ পৰা মৰণ বুজিব নোৱাৰে ৰাজন। তোমার কিন্তু বলে ঈশ্বর নয় আমার বলে ঈশ্বর গ্রেপ্তার করে অসগত ওর সাথে কথা শুরু করে দিব প্রতি করিম সংহার ওর বসচ্ছন্দ তাই ফকির গর্ভদাত অষ্টম সন্তরে ইবাদত করিব এই গঙ্গ প্রতিদান অজুহ দায়িত্বকে মৃত্যুর কারণ কিন্তু নানা ধুলো জানিবা বীর তুমি মহাশক্তিমান। তথাপিও আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কঁপিছা ভয়ত। এই দৈৱকীৰ মৃত্যুৰ নামত বিচাৰিত নহয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মুখে কৰিম গ্ৰহণ দাদা মুখে নারী হত্যা ভগ্নী হত্যা কলঙ্কৰ কালি মাথাই বিনা প্ৰয়োজনে আপুনি কিয় কলংকিত কৰিব নহয় ৰাজন। যদিহে আপুনি এনে কাম কৰে তেন্তে জগতৰ বীৰৰ সমাজে যুগে যুগে আপোনাক কৰিব গঞ্জনা। আৰু সেই গঞ্জনাৰ ভয়তে এই ভোজৰাজ কংপৈকী মূৰ্খৰ দৰে মৃত্যু নকৰিব ৰাজন। আপোনাৰ কাষৰ পৰা হাত সাৰিবলৈ উপায় কওঁ শুনক। যদি আপুনি মানি লয় তেন্তে আপোনাৰ একো অমংগল নহয়। দৈৱকীৰ পানদান দিয়ক। দৈৱকীৰ পানদান তুমি দৈৱকীৰ পানদান মাৰে এই কংসৰ মৰণ আৰু এই কংসৰ মৰত মৰে দৈৱ
জীৱন তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত সন্তান ভূমিষ্ঠ হোৱাৰ মাত্ৰকে আপোনাক আনি দি আপুনি তাক হত্যা কৰি মৃত্যুৰ বিভীষিকাৰ পৰা হাত সাৰিব পাৰিব। আপোনাৰ ইচ্ছা হলে আমাৰ যথা অৱস্থ কাটি দিব পাৰে। তথাপিও যদি সন্দেহ কৰিছে তেন্তে কম শুনক, প্ৰাণন তেওঁ বসুদেৱে প্ৰতিজ্ঞা পালিব। King of Hallelujah,